হাই গাইজ, আজি একচুৱেলি কাতি বিহু হয়। মই সেই উপলক্ষে কেইটামান ভিডিঅ' দিলোঁ, আপোনালোকে চাবচোন। আমাৰ ঘৰৰ এয়া তুলসী ভেটিত মই চাকি গছি জ্বলালোঁ সন্ধ্যা পৰত এয়া, আৰু আগফালে পদূলি মুখত দুৱাৰ মুখত মই দিম। এয়া আমাৰ তুলসী ভেটি। আগতে আমি সন্ধিয়া গাইছিলোঁ তুলসী তলে তলে মৃগ পহু চৰে। সৰুতে আমি গাইছিলোঁ লগৰ সমনীয়াৰ লগত বুট মাহ খাই। তুলসী তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধেনু ল'লে। কাতি বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা আপোনালোকলৈ থাকিলে। মই ইয়াত গছৰ তলত পালোঁ গুটি ঘেলৌ গুটি। কি কৰি আহিছিলোঁ নাজানো, এই ধানবোৰ দেখিছোঁ ইমান ধুনীয়া লাগিছে। খেতিয়কৰ গাখীৰতী বিহু হয়, ফুলগুটি ধানটো লাগিছে সেউজীয়া কালাৰ, ইমান ধুনীয়া লাগিছে দেখি। আৰু মই হাই গাইজ, আজি কাতি বিহু হয়। আজি মই পথাৰৰ কাষত আছোঁ, চিকুণতা থানৰ কাষত। চিকুণতা থানৰ এয়া ভকতসকলে গোৱা নাম আহি আছে। আৰু কাতি বিহু একচুৱেলি কৃষকৰ কাষৰ ধাননি পথাৰখনত নামি আহিছোঁ। এই কাষত ইমান ধুনীয়া ধান বান্ধি আছে। আজি কাতি বিহু হয়, ইমান ধুনীয়া লাগিছে। হাই গাইজ, বহুত ধুনীয়া লাগিছে। কাকতি ফৰিং ধানৰ এইবোৰ ধানখিনি কিবা নষ্ট কৰে, পোক পতংগ কীট পতংগৰ কাৰণে একচুৱেলি কাতি বিহুৰ দিনা চাকি জ্বলায়। সেইয়া আগত হালধীয়া দেখিছে যে ধান এয়া লাগিছে অলপ অলপ। সম্পূৰ্ণ ধান হৈ গ'লে কিমান ধুনীয়া লাগিব, কিমান ধুনীয়া বতাহ উলিছে। ধানৰ গছৰ ধান গছৰ এই পাতকেইটা কেনেকৈ হালি জালি নাচিছে দেখি বহুত ধুনীয়া লাগিছে, নহয়নে বাৰু? আৰু ওপৰত মুক্ত আকাশ, পূৰা ছাইডত এইবোৰ গছ গছনি, এইফালে চিকুণতা থানৰ নাম পঢ়ি আছে। ইমান ধুনীয়া বতাহত এয়া ধানৰ গছকেইটা লৰিছে। ধান অলপ ওলাইছে আৰু এয়া অকণকৈ আজি সন্ধিয়া চাকি দিব ইয়াত আহি। আজি কাতি বিহু হয়, অসমীয়া জাতিৰ পৰম্পৰাগত কাতি বিহু। সন্ধ্যা জ্বলাব বন্তি তুলসীৰ তলত, পথাৰতো হেঁপাহৰ চাকি জ্বলাব, কাষতে চিকুণতা থান আছে, ইয়াৰ নাম পঢ়ি আছে, আপোনালোকে নিশ্চয় শুনিছে। প্ৰতিজন অসমীয়াই ঘৰৰ তুলসী ভেটিত আৰু ঘৰৰ আগফালে পদূলি মুখত চাকি জ্বলাব। খেতিয়কৰ গাখীৰতী সপোন, পথাৰৰ সেই সোণোৱালী ধান আঘোণ মাহত সোণোৱালী ৰূপে পৰিৱৰ্তন হয়। কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। যদিও কঙালী বিহু কোৱা হয়, কাতি বিহুত সেই সেউজীয়া পথাৰখন সোণোৱালীৰে সময় দেখা দিয়ে। প্ৰতিজন অসমীয়াই আজি কাতি বিহু হেঁপাহেৰে পালন কৰিব। মোৰ ফালৰ পৰা কাতি বিহুৰ বাবে শুভেচ্ছা থাকিলে।